ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টিত আমি আলোচনা কৰিম অণুজীৱ মানে কি, অণুজীৱৰ বিভিন্ন শ্ৰেণীবিভাগসমূহ কি, ভাইৰাছ কেনেধৰণৰ অণুজীৱসমূহ ক'ত বাস কৰে আৰু মৃত আৰু শত্ৰু অণুজীৱ মানে কি। গতিকে আমি প্ৰথমে জানো আহা অণুজীৱ মানে কি। আমাৰ চাৰিওফালে কিছুমান অতিশয় ক্ষুদ্ৰ জীৱ আছে যিবিলাকক আমি সাধাৰণতে খালী চকুৰে দেখা নাপাওঁ। এই জীৱবিলাক চাবলৈ হ'লে আমি অণুবীক্ষণ যন্ত্ৰ অৰ্থাৎ মাইক্ৰস্কোপৰ সহায় ল'ব লগা হয়। বিজ্ঞানৰ ভাষাত এনে খালী চকুৰে মনিব নোৱাৰা ক্ষুদ্ৰ জীৱবোৰকে কোৱা হয় অণুজীৱ। অণুজীৱৰ উপস্থিতি অনুমান কৰিবলৈ আমি দুটা ক্ৰিয়াকলাপ কৰিব পাৰোঁ। প্ৰথমটো একেবাৰে সহজ, তোমালোকে ঘৰত খোৱা পাওৰুটি বা ব্ৰেড এটুকুৰা মাটিত পেলাই থবা। 2-3 দিনৰ পিছত দেখিবা যে সেই ব্ৰেডৰ টুকুৰাটোত এটা ছাইবৰণীয়া চামনি হৈছে। ইয়াৰ পৰা আমি গম পাম যে ব্ৰেডৰ টুকুৰাটোত অণুজীৱই ক্ৰিয়া কৰি সেই চামনিৰ সৃষ্টি কৰিছে। দ্বিতীয়টি ক্ৰিয়াকলাপৰ কাৰণে তোমালোকে বিদ্যালয়ত থকা অণুবীক্ষণ যন্ত্ৰৰ সহায় ল'ব পাৰা। পথাৰৰ পৰা অলপ সেমেকা মাটি লৈ এটা পাত্ৰত জমা কৰিবা। তাত অলপ পানী ঢালি দিবা। মাটিৰ কণিকাখিনি পাত্ৰৰ তলিত জমা হোৱাৰ পাছত তাৰে এটোপাল ঘোলা পানী অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিবা। এই ক্ষেত্ৰত তোমালোকে বিজ্ঞান শিক্ষকৰ সহায় ল'ব পাৰা। তেনেদৰে পৰ্যবেক্ষণ কৰিলে তোমালোকে কিছুমান সৰু সৰু জীৱ দেখা পাবা। সেই সৰু সৰু জীৱবোৰেই হৈছে অণুজীৱ। অণুজীৱৰে নিৰ্দিষ্ট কিছুমান বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি অণুজীৱবিলাকক 4টা প্ৰধান শ্ৰেণীত ভাগ কৰা হৈছে। চাওঁচোন আহা এই ভাগকেইটা কি। অণুজীৱৰ প্ৰথমটো শ্ৰেণীবিভাগ হৈছে বেক্টেৰিয়া, দ্বিতীয়টো হৈছে ভেঁকুৰ, তৃতীয়টো হৈছে প্ৰটোজোৱা আৰু চতুৰ্থটো হৈছে শেলাই। ইয়াৰে বেক্টেৰিয়াসমূহ সাধাৰণতে এককোষী হয় আৰু বেক্টেৰিয়াসমূহ বিভিন্ন আকৃতিৰ থাকে। দণ্ড আকৃতিৰ, সৰ্পিল আকৃতিৰ, বৃত্তাকৃতিৰ আদি বিভিন্ন আকৃতিৰ বেক্টেৰিয়া থাকে। অন্যহাতেদি ভেঁকুৰবিলাক দেখিবলৈ গা অংশ দণ্ডাকৃতিৰ হয় আৰু ওপৰলৈ পাহি মেলা থাকে। তোমালোকে ছবিটোলৈ মন কৰা। ছবিটোত দেখিছা এপাহ ফুলৰ নিচিনাকৈ কিছুমান অণুজীৱ আছে। এইবিলাক হৈছে বিভিন্ন প্ৰজাতিৰ ভেঁকুৰ। অণুজীৱৰ অন্যটো গুৰুত্বপূৰ্ণ শ্ৰেণীবিভাগ হৈছে প্ৰটোজোৱা। প্ৰটোজোৱাবিলাকৰ এটা বৈশিষ্ট্য হৈছে কি, ইহঁতে বিভিন্ন সময়ত বিভিন্ন আকৃতি ল'ব পাৰে, অৰ্থাৎ নিজে নিজৰ আকৃতি সলনি কৰি থাকিব পাৰে। উদাহৰণস্বৰূপে এমিবা, পেৰামেচিয়াম এইবিলাক হৈছে বিভিন্ন প্ৰকাৰৰ প্ৰটোজোৱাৰ উদাহৰণ। মানুহৰ যে মেলেৰিয়া হয় বা ডিচেণ্ট্ৰি ৰোগ হয়, এই প্ৰটোজোৱাৰ প্ৰভাৱৰ ফলতে হয়। একেবাৰে শেষৰটো অণুজীৱ হৈছে শেলাই। শেলাই সাধাৰণতে পানী পৰা সেমেকা জেগাত সৃষ্টি হয়। সাধাৰণতে ছুইমিং পুল অথবা পানী পৰা যিকোনো সেমেকা ঠাইত শেলাই দেখিবলৈ পোৱা যায়। এই শেলাইসমূহ এককোষী অথবা বহুকোষী দুই ধৰণৰ হ'ব পাৰে। এই 4 প্ৰকাৰৰ অণুজীৱৰ উপৰিও অন্য এবিধ উল্লেখযোগ্য অণুজীৱ আছে, সেয়া হৈছে ভাইৰাছ। ভাইৰাছবিলাককো আমি খালী চকুৰে দেখা নাপাওঁ, অণুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পাওঁ। কিন্তু বাকী অণুজীৱসমূহতকৈ ইয়াৰ বৈশিষ্ট্য কিছু পৃথক। কিদৰে পৃথক আমি চাওঁ আহা। এই ভাইৰাছবিলাক জড় পদাৰ্থত সদায় নিষ্ক্ৰিয় হৈ থাকে, অৰ্থাৎ প্ৰায় মৃতপ্ৰায় হৈ থাকে। কিন্তু যেতিয়াই এই অন্য অণুজীৱৰ কোষৰ ভিতৰত আশ্ৰয় লাভ কৰে, তেতিয়া ভাইৰাছবিলাক সক্ৰিয় হৈ নিজৰ প্ৰভাৱ আৰম্ভ কৰি দিয়ে। উদাহৰণস্বৰূপে তোমালোকে কিছুদিনৰ পৰা শুনি আছা কৰোনা ভাইৰাছৰ কথা। কৰোনা ভাইৰাছো ঠিক তেনেদৰে বাহিৰৰ যিকোনো বস্তুত লাগি থাকিলে একেবাৰে নিষ্ক্ৰিয় হৈ থাকে, কিন্তু ই যেতিয়াই মানুহৰ সংস্পৰ্শলৈ আহে তেতিয়া ই সক্ৰিয় হৈ ইয়াৰ প্ৰভাৱ আৰম্ভ কৰি দিয়ে। ঠিক তেনেদৰে পলিঅ', বসন্ত, চৰ্দি, জ্বৰ, কাহ আদি ৰোগসমূহো ভাইৰাছৰ দ্বাৰা হয়। ইয়াৰ পাছত আমি চাওঁ আহা অণুজীৱবিলাকনো ক'ত বাস কৰে।
সাধাৰণতে অণুজীৱবিলাক অতিশয় গৰম, অতিশয় ঠাণ্ডা বা শুকান বা গৰম ঠাণ্ডা মিশ্ৰিত সকলো পৰিৱেশতে বাস কৰিব পাৰে। ইয়াৰ উপৰি অণুজীৱসমূহ মানুহৰ দেহত, উদ্ভিদৰ দেহত বা অন্যান্য প্ৰাণীৰ দেহতো বাস কৰিব পাৰে। এই অণুজীৱবোৰৰ আকৌ ভূমিকা অনুসৰি আমি দুটা ভাগত ভগাব পাৰোঁ। এবিধ হৈছে মিত্ৰ বা উপকাৰী অণুজীৱ আৰু আনবিধ হৈছে শত্ৰু বা অপকাৰী অণুজীৱ। তো মিত্ৰ অণুজীৱ মানে যিবিলাক অণুজীৱই মানুহ বা অন্যান্য প্ৰাণীৰ উপকাৰ সাধন কৰে, সেইবিলাকক কোৱা হয় মিত্ৰ অণুজীৱ। অন্যহাতেদি যিবিলাক অণুজীৱই মানুহ, উদ্ভিদ বা অন্যান্য প্ৰাণীৰ অপকাৰ সাধন কৰে, সেইবিলাকক কোৱা হয় শত্ৰু অণুজীৱ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাওঁ অহা ভিডিঅ'টিৰ পৰা আমি কি কথা শিকিলোঁ। প্ৰথমে আমি গম পালোঁ খালী চকুৰে মনিব নোৱাৰা ক্ষুদ্ৰ জীৱবোৰেই হৈছে অণুজীৱ। দ্বিতীয়তে আমি গম পালোঁ অণুজীৱসমূহৰ 4টা প্ৰধান শ্ৰেণীবিভাগ আছে: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। তৃতীয়তে আমি গম পালোঁ ভাইৰাছবিলাক অণুজীৱ যদিও জড় পদাৰ্থত ইহঁত একেবাৰে নিষ্ক্ৰিয় হৈ থাকে, কিন্তু পোষক জীৱ-কোষৰ সংস্পৰ্শলৈ আহিলে ইহঁত সক্ৰিয় হৈ উঠে। চতুৰ্থতে আমি গম পালোঁ অণুজীৱবিলাক সকলো ধৰণৰ পৰিৱেশতে বাস কৰিব পাৰে। পঞ্চমতে আমি গম পালোঁ কিছুমান অণুজীৱই আমাৰ উপকাৰ সাধন কৰে বাবে সিহঁতক মিত্ৰ অণুজীৱ আৰু কিছুমান অণুজীৱই আমাৰ অপকাৰ সাধন কৰে বাবে সিহঁতক শত্ৰু অণুজীৱ বুলি কোৱা হয়। তোমালোকে পাঠ্যপুথিত নিজে এবাৰ ভালদৰে পঢ়ি চাবা, তেতিয়া আৰু বেছি কথা বিতংকৈ জানিব পাৰিবা। লগতে পাঠটিত থকা প্ৰশ্নাৱলীসমূহ কৰিবলৈকো চেষ্টা কৰিবা। অণুজীৱৰ উপকাৰিতাৰ সম্পৰ্কে পাঠ্যপুথিৰ সহায় লৈ এটি চমু টোকা লিখিবলৈ চেষ্টা কৰিবাচোন। আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। নমস্কাৰ।